মেগী সকলোৰে প্ৰিয়, সেইকাৰণে ভাবিলোঁ আজি এটা ডিফাৰেণ্ট ষ্টাইলৰ মেগী বনাওঁ। তো বলক, প্ৰথমতে আমাক লাগিব 1 পেকেট মেগী, তাৰ লগত মিহিকৈ কাটি লোৱা গাজৰ, বিলাহী, জলকীয়া আৰু ধনিয়া, লগতে পানী। প্ৰথমতে এখন কেৰাহীত অকণমান তেল দি গৰম হ'ব দিব। যেতিয়া ধোঁৱা ওলাব তেতিয়া কাটি লোৱা গাজৰ, বিলাহী, ধনিয়া আৰু জলকীয়াখিনি দি দিব। অকণমান সময় ভাজি হোৱাৰ পাছত তাত মেগী মছলাটো দি দিব আৰু লগতে অকণমান পানী ছটিয়াই দিব যাতে মছলাখিনি লাগি নাযায়। তাৰপিছত মেগীখিনি দি পানী এড কৰিব আৰু ধুনীয়াকৈ উতল আহিব দিব। উতল অহাৰ পিছত এখন ধুনীয়া পাত্ৰত উলিয়াই ল'ব। এয়া চাওক, ৰেডি হৈ গ'ল ডিফাৰেণ্ট ষ্টাইলৰ এটা মেগী ৰেচিপি। কেতিয়াবা আপোনালোকে এনেকৈ বনাই খাবচোন, খুব সুন্দৰ হৈছিলে খাবলৈ।